আহি পালো আমি বৰপেটা এতিয়া আমি যাব লাগে ক'ত ঐ কেনেকৈ যাম এতিয়া মোক 1 লাখ সাবস্ক্রাইব হোৱাৰ কাৰণে আইসক্রিম दोस्तो वेलकम माय यूट्यूब चैनल आज मैं যাব লৈছো গামোচা চামোচা পিন্ধি মানে নদীত যাম গা ধুবলে কিন্তু ইয়াতে নহয় বৰপেটা টু কি বেকি নদীত যাম বেকি নদীত মানে তাত কিবা পূজা চলি আছে কিবা মেলা তো মেলাত যাই আছো এয়া হল নলবাৰী ষ্টেচন আমি এতিয়া বাইকখন থৈ আহো তাৰ পাছত আমি ট্ৰেইনত যাব লাগিব বৰপেটালৈকে ষ্টেচনত সোমালো এতিয়া বৰ্তমান গাড়ী এইটো গামোচাখন থৈ দিব লাগিব ৰ'ব নহ'লে মানুহে ভাবিব পুৰণা গামোচা এখন লৈ লৈছে দিয়ক এতিয়া আমি গাড়ী ৰখোঁ 6:40 গাড়ী আছে টিকেট কাটিবলৈ গৈ আছোঁ আজি গা ধুম মানে 10 দিন পাছত আজি গা ধুম টিকেট কাটি ল'লোঁ এতিয়া গাড়ী অহাৰ অপেক্ষা ফাইনেলি গাড়ীখন আহি পালে ৰখিছোঁ ৰ'ব মানুহ মাতি দিয়ক কেইজন মানে চিট খালী আছে কওক লখৰা বেলতৰা খানাপাৰা চাৰিআলি চিট খালী আছে আহক বহি ল'ব ফাইনেলি এৰিলে দিয়ক আমাৰ গাড়ীখন এতিয়া গৈ আছোঁ আহি পালো আমি বৰপেটা এতিয়া আমি যাব লাগে ক'ত ঐ কেনেকৈ যাম এতিয়া পৰা কিমান দূৰ আছে আৰু বেছি নহয় 1.5 কিলোমিটাৰমান হ'ব আৰু 1.5 কিলোমিটাৰমান হ'ব প্ৰায় 1.5 কিলোমিটাৰ মানে বেটাৰী ৰিক্সাত যাব পাৰি 10 টকা আমি যাম ঠিক আছে দিয়ক এয়া আমি গাড়ীটো উঠি ল'লোঁ এতিয়া আমি নদীৰ পাৰলৈকে গৈ আছোঁ গা ধুব যাম ন কথা আছে 10 দিন ধৰি গা ধোৱা নাই আজি ধুম একেলগে জেগা খালী আছে ওপৰত জেগা খালী আছে বহি ল'ব চাওক দোস্ত এতিয়া মানুহ দেখিছে আৰু নাই এই চাওক কিমান মানুহ দেখিছে ইয়াতো ৰাস্তা আৰু মেইন জেগা আছে আমি জেগা যাই পোৱাই নাই আমি জেগাত গৈ দেখাই আছোঁ আৰু বেকি এইটো বেকি নদীৰ হাৱাই ৰোড মেইন ৰাস্তা এতিয়া আমি এইফালে সোমাই যাব লাগিব মানুহ দেখিছে আৰু নাই চাওক গাইছ ইমান মানুহ দেখিছে কি মানুহ ইয়াতে জমা আছে ইয়াতে গা ধুব লাগিব আমি তাৰপিছত এইটো যে দেখিছে এইটোত উঠিব চেষ্টা কৰিম ৰ'ব চাওঁ কি হয় ইমান গা ধোৱা জাগা বিচাৰি আছোঁ গা ধোৱা জাগা বিচাৰি পোৱা নাই মানে মানুহ গা ধুই আছে এইটো চাইডে গা ধুই আছে তো এইটো চাইডে আমি নাযাওঁ মানে য'ত মানুহ কম আমি তাতহে গা ধুই ভাল পাওঁ মানে ফাইনেলি আমি এইটো জেগা চিলেক্ট কৰিছোঁ তো ইয়াতে আমি গা ধুম ইয়াতে মানুহ চানুহ কম আছে তাৰমানে পুৰোহিতে পূজা কৰি আছে মানে পণ্ডিতে এইসকলে পূজা কৰি আছে মানে পূজা কৰি পানীত কিবা কিবি এৰি দিয়ে তাৰপাছত এনেকৈ আৰু মানে কিছুমানে যদি পূজা কৰিব বিচাৰে তেতিয়াহ'লে পূজা কৰিব পাৰে এই চব পূজা কৰি আছে ইয়াতে দেখিছে এতে চাই চিন্তি যাবি দে হিল আছে হিলত ভৰি সোমাই গৈছে মোৰ আমি মেলা চাব যাম ন মেলা চাব যাম কি ওলাইছে কি ওলোৱা নাই মানে চব চাম মানে আমি মেলাৰ ভিতৰত বৰ্তমান আছোঁ আমি মেলাৰ ভিতৰত হয়নে কিবা কিবি লিখিব পাৰি হাতত মানে ব্ৰেচলেট বনাই দিয়ে নিজৰ নামৰ ব্ৰেচলেট কিবা বনাইছে নয়ন নামৰ এইটো কিবা কমপ্লিট হৈ গ'ল নয়ন ডাঙৰ এৰিয়ালৈ মানে এইটো কৰা হৈছে না একদম বহুত ডাঙৰ আৰু ভালকৈ কেমেৰাত দেখুৱাব পৰা নাই ইমান ডাঙৰ মানে যি লাগে আপোনালোকৰ চব পাব চাওক ইয়াতে বজাৰ কাপোৰ চাপোৰ লাগিলে কাপোৰ চাপোৰ সকলো বস্তু ইয়াতে পাব দেখিছে মানুহ ইমান ভিৰ বহুত ভোক লাগি আছে কিবা খাবলৈ যাব
এতিয়া আমি কিবা খাবলৈ যাওঁ এই আইচক্ৰীম ল'ব ৰোল এই নহয় এগ ৰোল নহয় এগ চাওমিন ল'ৰা এটা আহিছে দলঙৰ তলত আছে বোলে য'ত আমি গা ধুইছিলোঁ তাত আছে সিও গা ধুব তো সি মানে আমাৰ একেলগে আহিছিল কিন্তু ট্ৰেইনখন মিছ কৰিছে কৰি সি বেলেগ এখন গাড়ীত আহিছে তো এতিয়া লগ কৰিবলৈ যাওঁ সি বৰ্তমান ৰখি আছে ক'ত আছে দলঙৰ তলত ৰখি আছে আহি পালোঁ নদীৰ পাৰ মানে লগটোক লগ কৰিবলৈ আহিছোঁ এই ক'ত বা আছে ফাইনেলি লগ পাই গ'লোঁ মোৰ বন্ধু এইটো এই ইয়াকে বিচাৰি আছিলোঁ মানে অলপমান দেৰি হৈ গ'ল মানে আমি যিখন গাড়ীত আহিছোঁ সেইখন গাড়ী ধৰিব পৰা নাই সেইটো কাৰণে নেক্সট গাড়ীত আহিছে কাৰণে বহুত দেৰি হ'ল আমি যিমানখিনি এনজয় কৰিছোঁ সি কৰিবই পৰা নাই এতিয়া আমি কৰাম অঁ নাৱত উঠিম নাৱত 20 টকা সেইপাৰ এক পাক মাৰি আহিম 20 টকা চলি গ'ল গাড়ী দেখিছে বহুত বেছি হাল্লা চলিছে এই এনেকৈ এক পাক ঘূৰি আহি মাত্ৰ 20 টকা নাওখন যে আছে এইখিনি আমি গা ধুইছিলোঁ এইখন বৰ্ডত উঠিবলৈ ইচ্ছা আছিল কিন্তু আমাক নুতুলে কাৰণ এইটো কোনোবাই যদি পানীত ডুবি যায় তো সিহঁতক উঠাই মানে এইটোৰ কাৰণে আমাক নুতুলে আমিতো মেলা চালোৱে এতিয়া আমি ইয়াক দেখাব লাগে মেলা কেনেকুৱা ইয়াৰ লগত গৈ মেলা চাই আহোঁ গলৰ ভিতৰত সোমাব লাগিব 10 টকা তিনিটা হয় দিয়ক গাড়ী চাওঁ ইনকে নহয় হ'ব টকাত 6টা কাপোৰৰ মাজত লৈ আহিছোঁ বাম্পাৰ খেল এতিয়া আমি ঘৰত যাওঁ তৰমুজ খাই খালি গাড়ী ৰিংকল হেৰি ক'ত গেল দাদা 1 লাখ সাবস্ক্রাইবার হল মরি মোক 1 লাখ সাবস্ক্রাইব হওয়ার কারণে ওকে মরিয়া পুরা 1 লাখ সাবস্ক্রাইবার 1 লাখ সাবস্ক্রাইবার কমপ্লিট দাদা অলপ ধেমালি কৰিলোঁ বৰপেটাৰ মানুহৰ লগত তো এতিয়া মই ঘৰত যাওঁ আৰু আপোনালোকক বহুত ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে